2026 চনত আপুনি যদি ফেচবুকত কাম কৰি আছে, আপোনাৰ মূল্যৱান সময়খিনি আপুনি অবাবত কটাইছে কেৱল ভিডিঅ'ৰ নামত, ফটো আপলোড কৰিছে, ভিডিঅ' আপলোড দিছে, ফেচবুকৰ যি উইকলি চেলেঞ্জ সেইবোৰ আপুনি একচেপ্ট কৰি আপুনি ভাগৰি গৈছে, তথাপিও আপুনি হাৰ মনা নাই, কিন্তু আপুনি আপোনাৰ কৰ্তব্য কৰি গৈ আছে। এনেদৰে কৰি গৈ এটা সময়ত আপুনি ষ্টাৰ মনিটাইজেশ্যন পাইছে। আপুনি তেতিয়া অকণমান আশা দেখিছে যে ফেচবুকে নিশ্চয় মোক কিবা এটা দিব, কাৰণ মই যিহেতু ফেচবুকত কাম কৰি আছো। এই আশাৰে আপুনি আকৌ দৃঢ় মন এটা লৈ কাম কৰি আছে। এনেকৈ গৈ এদিন আপোনাৰ কণ্টেণ্ট মনিটাইজেশ্যন আহি গ'ল। অহাৰ পিছত আপুনি ভাবিলে যে মোৰ কণ্টেণ্ট মনিটাইজেশ্যন হ'ল, এতিয়া মই যি কণ্টেণ্টবোৰ আপলোড কৰিম তাৰ পৰা মই পইচা পাম, ভিউজ আহিব আৰু এতিয়া মোৰ পইচা আহিব। তাৰপিছতো আপুনি নিৰাশা হ'ব লাগিব, আপোনাক ঠগাব, আপোনাৰ কষ্ট অনুপাতে একোৱেই নিদিয়ে। আপুনি ভাত খাব বিচাৰিছিলে, আপুনি তামোলৰ পইচাটোও নাপায়। ভাতটো দূৰৰ কথা, ইমানেই কম পইচা দিয়ে ফেচবুকে যে আপুনি আপোনাৰ অবাবত কটোৱা সেই মূল্যৱান সময়বিলাক আৰুতো জীৱনত কেতিয়াও ঘূৰাই নাপায়। কিন্তু তাৰ এটা আপুনি বিনিময় পাব লাগিছিল, তাৰে আপুনি 10 ভাগৰ 1 ভাগো নাপায়। আজিৰ ভিডিঅ'টোত সম্পূৰ্ণ কথা ক'ম যে আপুনি ফেচবুকত কাম কৰিব নে ইউটিউবত কাম কৰিব। ইউটিউব আৰু ফেচবুক এই দুয়োটা প্লেটফৰ্মৰ ভিতৰত আপুনি কোনটোত কাম কৰিব সেইখিনি কথা কৈ আছোঁ। তাৰ প্ৰাক মুহূৰ্তত ফেচবুকৰ আৰু দুটামান কথা কওঁ, আৰু ফেচবুকে কিমান ভিউজত কিমান পইচা দিয়ে তাকো ক'ম, আৰু ইউটিউবে কিমান ভিউজত কিমান পইচা দিয়ে তাকো ক'ম। আকাশ পাতাল পাৰ্থক্য পাব আপোনালোকে, সকলোখিনি ক'ম। এতিয়া কথা হ'ল, আপোনাৰ যেতিয়া ষ্টাৰ মনিটাইজেশ্যন আহিব, তাৰপিছত ফেচবুকে আপোনাক ষ্টাৰ চেলেঞ্জ দিয়ে। চাব দেই কেনেদৰে মানুহক লুটে। চাব, ফেচবুকে আপোনাক ষ্টাৰ মনিটাইজেশ্যন দিয়ে, মনিটাইজেশ্যন দিয়াৰ পিছত ষ্টাৰ চেলেঞ্জ দিয়ে। সেই চেলেঞ্জটো যেতিয়া আপুনি একচেপ্ট কৰিব লগা হয়, আপোনাক 100টা ষ্টাৰৰ চেলেঞ্জ দিব যে আপুনি এই সপ্তাহটোৰ ভিতৰত, এই উইকটোৰ ভিতৰত আপুনি 100টা ষ্টাৰ পাব লাগিব। তেতিয়া নিশ্চয় আপুনি ভাবে যে মোৰ বাকীবোৰ যি উইকলি চেলেঞ্জ আছিল মই একচেপ্ট কৰি আহি আছোঁ, এতিয়া ষ্টাৰ চেলেঞ্জ আহিছে, গতিকে মই কি কৰিব লাগিব, এই ষ্টাৰ চেলেঞ্জটো কমপ্লিট কৰাব লাগিব। তাৰ বাবে আপুনি পোষ্ট কৰিব, গাইজ মোক কেইটামান ষ্টাৰ লাগে, আপোনালোকে হেল্প কৰকচোন। নিদিয়ে, কোনেও নিদিয়ে ষ্টাৰ, কোনেও নিদিয়ে, কাৰণ ষ্টাৰ কিনি ল'ব লাগে, ফকতীয়াত ষ্টাৰ নাপায়। তাৰ ভিতৰতে আপোনাৰ আপোন বন্ধু বা আপোনাৰ ভিডিঅ' চাই যদি কাৰোবাৰ বেছিকৈ ভাল লাগিছে, দুই এটা ষ্টাৰ দিব, দুই এজনে আপোনাক মৰমতে ষ্টাৰটো দিব। কিন্তু আপোনাৰ 100টা ষ্টাৰ কেতিয়াও নাহে, লিখি ৰাখক। তেতিয়া আপুনি কি কৰিব, তেতিয়া আপুনি আপোনাৰ বন্ধু এজনক ফোন কৰিব যে ভাই মোক 100টা ষ্টাৰ লাগে, তাৰে মই 5টা পাইছোঁ, বাকী 95টা পোৱা নাই, মোক 95টা ষ্টাৰ দিয়া। তেতিয়া সি ক'ব যে ষ্টাৰ কিনিবলৈ পইচা লাগিব। তেতিয়া হ'ব, চিন্তা নকৰিবা, মই তোমাক পইচা দি দিম। আপুনি জিপে' কৰি তাক পইচাটো মাৰি দিলে, তাৰপিছত সি কি কৰিলে, ষ্টাৰ কিনিলে, আপোনাক 95টা ষ্টাৰ দি দিলে। অৰ্থাৎ আপোনাৰ ষ্টাৰ চেলেঞ্জ কমপ্লিট। আপুনি ষ্টাৰ কিনি ফেচবুকত পইচা খৰচ কৰিলে। প্ৰথম কথা, আপোনাৰ পইচা ফেচবুকে নিলে, আপোনাক দিয়াটো পিছৰ কথা, প্ৰথমে আপোনাৰ পৰা ল'লে। তাৰপিছত আপোনাৰ লাহে লাহে কণ্টেণ্ট মনিটাইজেশ্যন হ'ল। হোৱাৰ পিছত এতিয়াতো আপুনি পূৰা আশা কৰিছে যে মোৰ ভিউজ আহিব, মই পইচা পাম। কণ্টেণ্ট মনিটাইজেশ্যনে পইচা কেনেকৈ দিব? কণ্টেণ্ট মনিটাইজেশ্যন হোৱাৰ পিছত আপুনি যেনেদৰে পইচা পাব লাগে তেনেদৰে নাপায়। মোৰ ফেচবুকটো মনিটাইজেশ্যন আছে, আৰু মোৰ ফেচবুকৰ ভিডিঅ'ৰ ভিউজ 1 লাখ পাৰ হৈ যায় কেতিয়াবা, বহুত বেছি নহয়, তথাপি 1 লাখ ধেমালি নহয়, কম কোনো কাৰণতে নহয়। 1 লাখ যথেষ্ট। মোৰ এটা ভিডিঅ'ত 268K, অৰ্থাৎ 268K, 2,68,000 মানুহে ভিডিঅ'টো চাইছে, কিন্তু তাৰ পৰাও মোৰ একো ইনকাম নাই। তাৰপিছতে মোৰ ভিডিঅ'বিলাকত প্ৰায় 400, 500, 600 মানুহে শ্বেয়াৰ কৰে। মই ছাইডত দেখুৱাই আছোঁ, আপোনালোকে চাই থাকিব। ভিডিঅ'ত 400, 500, 600 মানুহে শ্বেয়াৰ কৰে, তাৰপিছতো ভিডিঅ'ত পইচা মই যি পাব লাগে সেয়া পইচা নাপাওঁ, কেৱল $1, $2, $3। এতিয়া আহোঁ আমি এই কথাটোলৈ যে ফেচবুকত কিমান মানুহে ভিডিঅ' চালে আপুনি পইচা পাব। 1 লাখ মানুহে যদি আপোনাৰ এটা ভিডিঅ' চাই আপুনি মাথো $1 পায়। 1 লাখ মানুহ ধেমালি নেকি? যদি একেটা ঠাইতে থিয় হ'ব লাগে, কিমান মানুহ হ'ব পাৰে? এই ইমানবোৰ মানুহে ভিডিঅ' চোৱাৰ পিছতো আপোনাক $1 দিয়ে। $1 কি কৰিব আপুনি? আপোনাৰ চাহৰ পইচাও নহ'ব। মই ক'ৰবাত চাহ খাব গ'লে 200-300 টকা গুচি যায়, আমি 2জন-3জন যাওঁ, গতিকে চাহৰ পইচাও দিব নোৱাৰে ফেচবুকে। আপোনাক দিব আপোনাৰ যদি মিলিয়নছৰ ঘৰত ভিউজ থাকে। 1 মিলিয়ন ভিউজ পোৱাটো ধেমালি কথা নহয়।
আমি যিহেতু অসমীয়া ভাষাত ভিডিঅ' বনাওঁ, গতিকে অসমীয়া ভাষাত ইমান এটা হিউজ পৰিমাণৰ দৰ্শক নাই। আমাৰ ভিডিঅ'বিলাকত বেছিভাগতে 4 লাখ, 5 লাখ, 6 লাখ, 2 লাখ, 1 লাখ এনেকুৱাই ভিউজ আহিব। ফেচবুকত 1 লাখ মানুহে এটা ভিডিঅ' চালে কেৱল আপোনাক $1 দিব। কিন্তু ইউটিউবত কি হয় জানেনে? 2000 বা 3000 মানুহে যদি আপোনাৰ ভিডিঅ'টো চাই আপোনাক $1 দি দিয়ে। আৰু যদি আপুনি ইংলিছত ভিডিঅ' বনাব পাৰে, যদি আপোনাৰ বাহিৰৰ কাউণ্ট্ৰিবিলাকে চাই বা যদি আপুনি অসমীয়াতেই বনাইছে বা হিন্দীতেই বনাইছে, যদি আমেৰিকাৰ দৰে ধনী দেশবিলাকে চাই, তেতিয়াহ'লে আপোনাৰ ইনকামৰ সংখ্যা আৰু বাঢ়িব। গতিকে 1 লাখ মানুহে যদি ইউটিউবত আপোনাৰ ভিডিঅ' চাই, আপুনি যথেষ্ট ডলাৰ পাব। আপুনি যথেষ্ট পাব। আপুনি হিচাপ কৰক, $30 যদি আপুনি পায়, তেতিয়াহ'লে কিমান হ'ব? 3000কে হ'লে 90,000 মানুহে চালে, 3000ত আমি $1কে ধৰিছোঁ, 90,000 মানুহে চালে $30। আৰু ফেচবুকত 1 লাখ মানুহে ভিডিঅ' চালে $1 পাব। আৰু এটা মানে একদম খুব বেয়া লগা কথা ফেচবুকৰ ক্ষেত্ৰত, যে এজন কণ্টেণ্ট ক্ৰিয়েটৰে কি কৰে বা ভিডিঅ' ক্ৰিয়েটৰে ভিডিঅ' এটা বনায়, তাত ভইচ দিয়ে। মই এতিয়া ভইচ মানে কৈ আছোঁ কথাবিলাক, সিফালৰ পৰা ভিডিঅ' কৰি আছোঁ, ইয়াক মই এডিটিং কৰিম। এই কামখিনি কৰোঁতে মোৰ এদিনমান লাগি যায়। এদিনৰ মূৰত মই এটা ভিডিঅ' বনাই আপলোড দিওঁ, আৰু এই ভিডিঅ'টোত 1 লাখ মানুহে চালে মোক $1 দিয়ে। আৰু কিছু মানুহে কি কৰে, আজিকালি সচৰাচৰ কিছুমান মহিলা মানুহ আছে, অকণমান বেলেগভাৱে ফেচবুকটো চলাই আছে। তেওঁলোকে ভালে বেয়াই এটা ফটো ক্লিক কৰি দি দিলে, মানে তেওঁলোকৰ কমেণ্টটো যথেষ্ট আহিল, কমেণ্ট বেছি আহিল, এংগেজমেণ্ট বাঢ়িল। বঢ়াৰ পিছত কি হ'ল, তেওঁলোকৰ সেই ফটোখনো 1 লাখ মানুহে চালে। প্ৰায় সমান পইচা ফেচবুকে দি দিলে। ভিডিঅ'টোতো আপোনাৰ $1 দিলে, এই ফটোখনতো আপোনাৰ $1 মানে দি দিলে। কিবা অকণমান হয়তো কম হ'ব পাৰে বা প্ৰায় সমানে। চাওক, ফটো আৰু ভিডিঅ'ৰ মাজত জানো তুলনা হয়? ভিডিঅ' এটা বনাওঁতে এদিন লাগি যায় এজন মানুহৰ, কিন্তু ফটো এখন মাৰোঁতেতো এদিন নালাগে। মাত্ৰ 1 ছেকেণ্ডৰ ক্লিক আৰু আপলোড কৰি দিলে। আপলোড কৰি দিয়াৰ পিছত সমানভাৱে ফেচবুকে পইচাটো দিলে। কি ধৰণে দিলে? এইটো কেনেধৰণৰ বিচাৰ বিবেচনা? গতিকে 2026 চনত আপুনি ফেচবুকত ইনকাম কৰাৰ সপোন বাদ দিয়ক, আপুনি ইউটিউবলৈকে আহক। কিন্তু ইউটিউবত অকণমান সময় লাগিব পাৰে, ধৈৰ্য লাগিব। ময়ো নতুনকৈ ইউটিউবত কাম কৰিছোঁ। মই ফেচবুকত ভিডিঅ' আপলোড কৰোঁ, মোৰ ভিডিঅ'বোৰ দেখুৱাইছোঁ, যথেষ্ট ভিউজ আছে। কিন্তু মই যিখিনি পইচা পাইছোঁ, মোৰ তামোল খাবলৈকেও নহ'ব। চাহ খোৱাটো পিছৰ কথা, আৰু ইয়াৰ পৰা যে মই ভাত খাম, সেয়া মই আশাই কৰা নাই। মেক্সিমামে আজিকালি কি কৰিছে, ফেচবুকত ইনকাম কৰিম বুলি উইকলি চেলেঞ্জ একচেপ্ট কৰিছে, একদম পাগল হৈ লাগি আছে। ভাইহঁত, ভনীহঁত, অবাবত সময় বৰবাদ নকৰিবা। এখন মূল্যৱান কিতাপ পঢ়া, বা যদি কাম কৰিব মন আছে ছ'চিয়েল মিডিয়াত, বা যদি আপোনালোকৰ এনেকুৱা প্লেটফৰ্মত কাম কৰিব ইচ্ছা আছে, তেতিয়াহ'লে ফেচবুক বাদ দিয়ক, ইউটিউবলৈকে আহক। ইউটিউবত ৰিলছ বনাওক, তাতো আপুনি পইচা পাব। ফেচবুক এৰি আহক। ফেচবুকত সকলো গৈ পাইছে কাৰণে ফেচবুকে এই কামটো কৰিছে যে এতিয়া পইচা কমাই দিছে। চাব, আজিকালি ডাঙৰ ক্ৰিয়েটৰবিলাকৰ ভিডিঅ'বিলাক নাহে ফেচবুকত, মানে চাৰ্চ কৰি চাব লগা হয় কেতিয়াবা। কাৰণ তেওঁলোকে এই যিবিলাক উইকলি চেলেঞ্জ থাকে, সেইবিলাক একচেপ্ট কৰি থকাৰ সময় নাই। তেওঁলোকে বিভিন্ন ধৰণৰ কামত ব্যস্ত থাকে। সেইবাবে কি কৰে, ফেচবুকে তেওঁলোকৰ ভিডিঅ'বিলাক উলিয়াইয়ে নিদিয়ে, নাহা হ'ল। আৰু তেওঁলোকে গম পালে, আগতে ফেচবুকে ভাল পইচা দিছিলে, সেইবাবে তেওঁলোকে অলপ জোৰ দি লাগিছিলে। ফেচবুকে নিদিয়ে যিহেতু, তাত আহি থাকি কি হ'ব, ব্যস্ত হৈ কি হ'ব? তেওঁলোকে এতিয়া ইউটিউবত। গতিকে ইউটিউবত কাম কৰক। আৰু আজিৰ এই কথাখিনি মই আপোনালোকক এইকাৰণে জনাইছোঁ, প্ৰতিগৰাকী অসমীয়া ল'ৰা ছোৱালী আমাৰ সকলোৰে ভাই ভনীৰ দৰে, বাইদেউৰ দৰে, বা আমাতকৈ জ্যেষ্ঠবোৰ আমাৰ দাদাৰ দৰে। গতিকে আপোনালোকৰ এই মূল্যৱান সময়বোৰ আপোনালোকে অবাবত ব্যয় নকৰিব। আপোনালোকে ইউটিউবত আহক, ইউটিউবত ভিডিঅ' আপলোড কৰক, নিশ্চয় সফল হ'ব। অকণমান দেৰি লাগিব। কথাখিনি যদি ভাল লাগে লাইক কৰিব, আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। মই এনেধৰণৰ ভিডিঅ'ৰ লগতে অন্যান্য আৰু কিছুমান বেলেগ ভিডিঅ' লৈ আহোঁ, যিবোৰ চাই আপুনি নিশ্চয় ভালো পাব। এবাৰ চেনেলটোত গৈ চেক কৰি চাব। ধন্যবাদ।